সকলোকে নমস্কাৰ জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোকে হয়তো ভাবিছে মইনো কোন? ৰ'ব পোনপ্ৰথমে মই মোৰ পৰিচয়টো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। মই হ'লোঁ আজিৰ আমাৰ এই সৰু কাহিনীটোৰ সূত্ৰধাৰ মহন্ত ৰাজবংশীয়ে কৈছোঁ। আপোনালোকে হয়তো জানে, মানুহ হিচাপে চকু মেলা দিনখনৰ পৰাই জীৱন প্ৰক্ৰিয়াৰ ভাগদৌৰ আৰম্ভ হৈয়ে যায়। আৰু এই প্ৰক্ৰিয়াত সময়ৰ গতি নিহিত থাকে। সময়ৰ পথত বহু আলি কেঁকুৰিত ৰৈ যায় আমাৰ বহু সুখ দুখৰ মুহূৰ্ত। আৰু কেতবোৰ দুখৰ সময়ত আমাৰ অতীতত ভাল লগা মুহূৰ্তই মনটোক আশা, সাহস আৰু উদ্যমেৰে আগুৱাই যোৱাত অৰিহণা যোগায়, নহয়নে? সেই হেতুকে আমাৰ অতীতত বা শৈশৱকালত হৈ যোৱা ঘটনাসমূহৰ অৰেটো জীৱনত প্ৰভাৱ পেলায়। কাৰণ আমাৰ শৈশৱত হোৱা ভাল ভাল মুহূৰ্তই আগলৈ যায় প্ৰেৰণাৰ স্ৰোত হৈ পৰে। জীৱনৰ আধা বাট অতিক্ৰম কৰা তিনি বন্ধু কেষ্ট, ঘনশ্যাম আৰু মহন্ত মানে মই মহন্ত ৰাজবংশী। আজি যেতিয়া অতীতলৈ ঘূৰি চাই মনত এটা সুখৰ অনুভূতি আৰু মনত দুখৰ হুমুনিয়া দুটাই প্ৰতিক্ৰিয়া কৰে। আজি কেষ্টদা ঘনদাহঁতৰ মনত দুখ প্ৰজন্মৰ কিছুমান প্ৰৱণতালৈ চাই। সময় বৰ বলৱান। সময়ত হস্তক্ষেপ কৰাৰ সামৰ্থ্য মোৰ বা আপোনালোকৰ কাৰোৰেই নাই। টাইম ইজ দ্য আল্টিমেট ট্ৰুথ, চ' এভৰি ওৱান অফ আছ শুড মুভড অন। কিন্তু তথাপি সময়ৰ পৰিক্ৰমাত ভালখিনি ভাল আৰু বেয়াখিনি চিনাক্ত কৰি মুভড অন কৰাই হ'ল জীৱশ্ৰেষ্ঠতাৰ প্ৰমাণ। তো মৰমৰ ভিউৱাৰ্ছসকল, আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ অতীত ৰোমন্থনৰ উদ্দেশ্যেৰে আজিৰ আমাৰ এই ভিডিঅ'ৰ শিৰোনাম দাপোন দ্য ৰিকল অফ চাইল্ডহুড আগবঢ়াইছোঁ। মার জলদি মার। এয়া আমাৰ সোঁফালৰ জন কেষ্টদা আৰু বাওঁফালৰ জন ঘনদা। আর তো বেটাতে দুটা এলাই লাগি দিল হই। হ্যাঁ এইটা আজিকালি চলিগলাক নকবি কি রে হাতসা হরণ থরণ নাই। উফ আর কি বেটাই গো মারব। এই বুড়া বয়সর লাগি দিলে ঠেং ঠেং ভাঙে খুলে তুই তো তারাতে কোন দিছিল এই নকবি আর। এই যে হাল বেটা এলাম পানি ধুনি নাই কাকে গোটায় শুকিয়া শেষ হাল বাড়ি। এই বটর গটো যে হইছে না চেরা লাগে পানি হেলা নাই। এই যে হইছে দিনগিলা আজিকালি ভাই পারা নাই পিজি হল আছে যাতে ক'ত গিছা এই দাদা এতে কিবা ছাগল বান্ধি দিয়া আহিল ওটা ছাতসা আজিকালি চলিগিলা হয়তো হাতসা কি দিন আহিল এইগিলা হাততলে আজি ফাটা 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 করে থাকে। হ্যাঁ মাথা গিলা গোটাই নষ্ট হয়ে গেছে। মান 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 আগের দিনগিলা সাত কি ভাল দিন আছিল। এর বাড়ি তার বাড়ি কাঠল চুর করা, এই আম চুর করা, এই বলে লেচু চুর করা এগিদি সেইটো এলা ছায়া করব। খেলাধুলা নাই। হ্যাঁ এই সানা সানা সবাই গিলা সেই হাততে হিগলিয়া
এই ফাটা ফাটা করে খেয়ে থাকে হ্যাঁ আগৰ দিনগুলা আমাৰ কি ভাল আছে এর বাড়ি তার বাড়ি আম আজিকালি চলি জানব এই ফান্টা খেলা কি তো সাদা সারগিলা একেবারে খরখরা লাগছে পানি সানি নাই পানিগুলা খুব দিগদার চিনা হতা এই এই খানিক বহুকে নাকি বহিবা খুজিছ চোখ মরগু মরগু পতাইছি এই কোমর গোটাই গোটাই কত পতা এয়া মই মহন্ত ৰাজবংশী চিনি পাইছেই চাগে রে হাই গুগু মহন্ত এ মহন্ত রে আইতো আইতো আমি আইতো 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 কি কলি এ মহন্ত আইতো ভাই ও দাদা গলা রোদ দেখাব এই আইতো আমি আই দাদা গলা কি করবা লাগছে এই এনে আসম রে আহাই আহাই বস বস এই দাদা গলা এই গরুর দিনে পুরানি বন্ধুগুলো যে আজি একেলগে এই নকইছ আৰু এই অকে গল্প কৰে আসম ৰ হয় নাকি এই চানা কালেৰ কথা গিলা এই আৰু মই আৰু তই আহিলে ভালে হ'ল আৰু হানি গল্প কৰম ও এই বহুত দিন গোটাই দেখা শুনা হয় ও ৰে ও আছে খবর সবর ভাল না এই বেমাৰ 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 আজি বোলে এটা কালকা বোলে এটা আজি যদি হাগা হয় কালকা আৰু কাজ এই দাদা বুড়া হলে আর ও আর সেই দাদাতে খবর কেঙ্কা আসং আসং ভালে আছে না? আসং ঘৰৰ পৰিবাৰ আছে কিবা কৰে আছিলি ভালে থাকিলে ভাল গোটেই কমাত গিছিলি এই মেকানিক আইছিলো ৰ ইফালে এই তোমাৰ সেই পাৰাখান পাইছিলো কি আৰু দাদা লগ পালং ভালেই হ'ল দে নতে বহুত দিন পাছত আছে বোলে বেটাক চাকৰি পালতো এই নকৈছ দাদা দে ভালে হৈছে দে চাকৰি পালটো কি হওঁতে দে এই আজিকালি দৌৰা চৌৰা পাছ এইডাল যে ধৰিব পাইছে এইডাল ঠিচিও ডাল তাৰ কপালখন আছিল নহয় দে এই গটে ভাল কথা আমাৰ চোৱা সৌৰা মদ মদ পায়কত খালি মদ মদ পায়কত এই মদাৰো হ'ল হা আজিৰ দিনত ঠিকতে চলছে দাদা হা নহয় দে কি দিন আছিল আমাৰ এই যে তিনিওজনে আমি লোক সেয়া এই যে একবাৰ কাঠল পাল লংকাৰ আই হৰেণ হৰে পিতাল যে পুৰি গতে হৰেণে কাঠল গজে লে আহে বাৰীত খাই লওঁ এইগিলা কথা মনত ফটো জম্বুৰা বল খেলাইছিলং আমি ফাটে আনিছিলং এইগিলা কথা আৰু নকবি দাদা এই যে আমি চকা লাগিছিলং এই স্কুলৰ সিজিয়া তোৰ মনত পৰা নাই তে মোৰ যে পেন খান ফুলকিয়া পৰিছিল এইগিলা কথা আৰু নকবি দাদা এইগিলা আৰু দিন আছিল দে এই লাষ্টত পিতা তিতা খায়া ও দাদা এই যে হৰেণ হৰে কাঠল চুৰ কৰিব যাওঁতে পিতাল এই হৰেণেৰ মা আকৌ দাদাৰ বা মনত আছে না নাই আছে আছে এই এইগিলা যে দিন আছিল ভাবে একবার সেই দিনগিলা তাহলে হলো মহন্ত তইও তো কম হয়তো নাছিলি মহন্তি দাদা হয় হয় এই যে নদীৰ এই হাগিয়া যে বালা দিয়া পুতি থৈছিল এই যে উজুত খায়া অটে পড়ছিলং মই হা এলাহে ভদ্র হলি তই পুরা হয়া এলাহি গিলা কথা খানিক ভাবি তো কিংকা লাগে এই দিনগিলা ও হা সেইটো সেই
দাদা হলাও যে কি কথা কিদি কৈছ না ভাবেকতো সেই দিনবিলাকে ভাবেক খানি হা চবে মিলি শাৰী পাতি প্ৰাৰ্থনা সময়ত মনে মনে দিও হাঁহি অতীতে ৰাখি ধৰি বহুতৰে এনাজৰি নেযাব পাহৰি কেতিয়াও সেই দুষ্টালি সৰুতে শিকিছিলো চবে আমি ভাই বোকা বোকা মজা আছে হয়তো হয় দাদা সিগিলাও যে দিন আছিল ভাবিলেই গোটাই ভাল লাগে সেই আজিকালি গোটাই কি কবি নিজৰ মাজতে আন্তৰিকতা নহয় নাই দুই ভাইৰ মাজতে দুই ভাইৰ কাজিয়া সেইগিলা দিন গোটাই ক'বাৰে ভাল হ'ব দে দাদা আজি যাওঁ দে মোৰ দেৰি হৈছে এতিয়া ভালে উঠি লাগে আৰু ভাত খাব লাগে